কোনো পৰ্যায়ে বিদেশী আহিবলৈ দিয়া নহ'ব। কোনো পৰ্যায়ে বিদেশী আহিবলৈ দিয়া নহ'ব। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিবই। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিবই। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিব। সত্ত্বেও কিন্তু এনেদৰে আসন পোৱা গৈছে আৰু এইদৰে শান্তিপূৰ্ণ প্ৰতিবাদ কৰাৰ পিছতে এইটো অগণতান্ত্ৰিক কাৰ্যসূচী। আৰু শান্তিপূৰ্ণভাৱে আপোনালোকে দেখিছে মাত্ৰ আধা ঘণ্টাৰ কাৰণে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, কিন্তু বিজেপি চৰকাৰে অসম পুলিচে অগণতান্ত্ৰিকভাৱে আমাক এনেকৈ গ্ৰেপ্তাৰ কৰিছে। আমি ইয়াক ধিক্কাৰ দিছোঁ আৰু আশা কৰিছোঁ যে গণতান্ত্ৰিক আন্দোলনক, শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনক এনেকৈ বাধা প্ৰদান যাতে কৰা নহয়। মই সকলোকে ঘৰলৈ যাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আপোনালোকে এনেকুৱাকে গণতান্ত্ৰিক আন্দোলনৰ তেওঁলোকে ফেচিষ্ট ৰূপ ধাৰণ কৰিছে। তেওঁলোকে যিকোনো প্ৰকাৰে অসমৰ ৰাইজৰ ডিঙিত চেপি ধৰি নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁলোকে গৃহীত কৰিবলৈ ওলাইছে।